हेलो फ्रेंड्स, वेलकम बैक टू अनदर ब्लॉग। तो कैसे सब लोग? आई होप आप सब लोग अच्छे होंगे और हमेशा अच्छे ही रहना। गाइस आज ভিডিওটো হৈছে দোকানৰ ভিতৰৰ পৰা আৰু এটা যাম গুৱাহাটী লগ এটাৰ লগত। তো এটা বলক ভিডিওটো আৰম্ভ কৰো। আজিৰ ব্লগটো হৈছে আধা খেচাৰা ব্লগ। তো ইফালো ক্লিপ সিফালো ক্লিপ ইফালে হৈছে। তো এডজাস্ট কৰি ল'ব আৰু। গাইস আৰু এটা কথা, মোৰ মানে 500 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব আৰু এইটো 450 হৈছে আৰু 50 টা লাগে। গাইস জলদি জলদি কৰি দিয়ক। So cynical. I'm a bad guy. Duh. ভিডিওটো কেনেকুৱা হ'ব ময়ো নাজানো, বাছ চাই থাকক আপোনালোকে। গাইজ বহুত বেছি বতাহৰ কাৰণে মই এটা কথা ক'ব পৰা নাই কেমেৰাত, সেইকাৰণে এই ভিডিওটো পিছত বনাই আছোঁ, মানে ডাবিং কৰি আছোঁ পিছত। চ' এতিয়া আমি পাইছোঁ কুৰুৱা হায়াৰ ছেকেণ্ডেৰী পাৰ হ'লোঁ জাষ্ট, আৰু যাই আছোঁ আগত দেখি। এই ভিডিওটোৰ মানে ডাবিং কৰাৰ এটাই কাৰণ, বিকজ মানে গাড়ীখন বহুত জোৰকৈ যাই আছে, আৰু গাড়ীখন জোৰকৈ যাই থাকিলে মানে কেমেৰাটোত হাৱা বতাহ লাগি কেনে আৱাজটো মানে ভালকৈ নাহে, সেইকাৰণে মানে ডাবিং কৰা বাধ্যতা হৈ গৈছে আৰু। कहाँ जा रहे हो? गाइस पेटটো তামাম বিষিছে। गाइस কালি ৰাতি গাহৰি মাংস খাইছিলোঁ। কন্ট্ৰোল গোন্ধ হাগু হৈছে গাইছ, হাগু। কালি ৰাতি গাহৰি তামাম খাইছিলোঁ। হলে গাইছ গাইছ তন্তা মিছা কথা কোৱা বুলি ভাবব পাৰা, কিন্তু কালি গাহৰি মাংস তামাম খাইছিলোঁ, সেইকাৰণে মানে অলপ হাগুটো বেছি হৈ গ'ল। মানে ইমাৰ্জেঞ্চি হৈ গ'ল, ৰবা নলোঁ, সেইকাৰণে যাব লগা হ'ল। তো এতিয়া যাই আছোঁ গুৱাহাটী, তো আপোনালোকক লৈ যাওঁ, বলক এতিয়া যাওঁ। গাইছ হাগুটো দি কেনে অলপমান শান্তি লাগছি, আৰু বহুত ডাঙৰ বোজা এটা এৰি থৈ যাওঁ যেন লাগছি আৰু মোৰ মনটো। বহুতে কমেণ্ট কৰি থাকে কেপা কেপা বুলি। কেপা নহয়, দিছ ইজ টেপা গাইছ, আৰু দিছ ইজ গুৱাহাটী এণ্ড দিছ ইজ নট গুৱাহাটী গাইছ। আৰু বহুত ইংলিছ ক'লোঁ, এতিয়া যাওঁ গুৱাহাটীৰ ফালে। গাইছ এইটো আপোনালোকে কি জানেনে? যদি নাজানে মই কি কৰিব আছোঁ, মই আপোনালোকক কম নহয় কি বস্তু। এইটো হৈছে কেলকুলেটাৰ, য'ত আপুনি এস্কেলেটৰ গাইছ, এইটো বোলে এস্কেলেটৰ, ভুল হৈছে গাইছ। আপোনালোকে কমেণ্ট কৰি জনাই দিব ভালকৈ কি আছে। পাই গ'লোঁ এতিয়া ফেঞ্চিৰ বজাৰ, আৰু পূজা আহিছে না, পূজা আহি থকাৰ কাৰণে তামাম মানুহ ভিৰ। যাই আছোঁ এতিয়া, আৰু কাপোৰৰ মাজে মাজে গলিয়ে যাই আছোঁ। আমাৰো কি আৰু 10 টকাৰ জীৱন, লাখ টকাৰ সপোন, ভাবিলে কি হ'ব, ভাবিতো উপায় নাই, ল'বা নল্লি। গাইছ মই যে গুৱাহাটীত আহিছোঁ, আপোনালোকে ভাবিছে নেকি গুৱাহাটীত মানে এনেকৈ পূজাৰ বজাৰ কৰিব আহিছোঁ বুলি? এইটো নাভাবিব। মই মানে এনেই গুৱাহাটীৰ পৰা তহলিব আহিলোঁ, এনেই লেভেলটো ভাল পাই আহিলোঁ আৰু সেইখিনিয়ে। আহি পালোঁ গাইছ, দিছ ইজ গাইছ বিশাল মাৰ্কেট, মাথা মাৰ্কেট। আৰু এটা অলপ কিবা কিনি চাই কিনে যাওঁ আৰু। গাৰ্লফ্ৰেণ্ডক দিবৰ কাৰণে ইমান ধুনীয়া ধুনীয়া চলা আছে, কিন্তু গাৰ্লফ্ৰেণ্ড নাই, কি কৰিম, উপায় নাই গাইছ। পূজা আহি আছে না, সেইকাৰণে তামাম ভিৰ লাগছি মাৰ্কেটটো, আৰু এইকেইদিন পূৰা পূজাৰ বজাৰ হৈ আছে চবৰে। আমিও কৰিব আহিছোঁ, এনেই চাব আহিছোঁ, পইচাটো নাহে গাইছ। বাহিৰত বোলে চিকিউৰিটি গাৰ্ড ৰখি আছে, আৰু মানে মই চলা এনেই চাইছিলোঁ আৰু কিনি কেনে নতুন মানে ট্ৰায়েল কৰিব আহিছিলোঁ। তো গাইছ কেনে লাগিছে গাইছ কমেণ্ট কৰি জনাই দিব, আৰু বেছি টাইম ৰখিব নোৱাৰি, যাব আৰু। গাইছ পাবজিৰ পেন মাথাত মাৰা, আৰু ইফালে কিবা কিবি বাকেট চাকেট আছে, ইফালে ল'ব পাৰে, ল'লে গাইছ কি খাব, যি খাব তাকে পাব একদম। দিছ ইজ হৰলিক্স। গুৱাহাটীত তামাম গৰম কাৰণে আমি বিশালত সোমালোঁ, ঠাণ্ডা এচিৰ হাৱা খাবা, কিন্তু তাতে বস্তু দেখি এনেকুৱা লোভ লাগিল, মানে বস্তুৰ যিহে দাম
কিন্তু দাম শুনিলে বস্তু নল লাগে কিন্তু বেলেগ দেখা পালে আৰু ক'তনো নল লাগব চলাব লগা হ'ল তাতে খৰচ কৰি আহিলোঁ ৩,৪39 টকা এতিয়া খৰচ কৰিলোঁ আৰু কি আৰু উপায় নাই গাইছ অলপ আগতে বিৰি আনি খাই ল'লোঁ এয়া নাচিকা এই ফু কৰা বিৰি নহয় এই বিৰিয়ানী চাই লওঁ কি খাইছোঁ কালি নে এতিয়া গম পালি কি বিৰিয়ানী বেছি ভুলকৈ কিয় ভাবা তহঁতে হা ঘৰৰ পৰাতো ৰাতিপুৱাই ওলাইছিলোঁ কিন্তু যাওঁতে গধূলিয়ে হ'ল উপায় নাই গাইছ কি কৰিম ঘূৰিবাই আহিছিলোঁ যিহেতু পইচাটো নাছিলে খৰচ কৰবা ৩,৪39 টকা আৰু কাপোৰ চাপোৰ এতিয়া নিকিনো দুৰ্গা পূজাত আকৌ এবাৰ আহিম কেনে হ'ব চাম ফাইনেলি ঘৰ যাব ৰেডি হৈ গ'লোঁ আৰু আহি পালোঁ জাহাজ ঘাট কাৰণ পানীৰ ঘূৰি দিয়েতো যাব লাগিব না আৰু এইখন জাহাজ দেখিছেনে এইখন জাহাজ মানে প্ৰাইভেটলি ইউজ কৰিব পাৰে নে নোৱাৰে নাজানো কিন্তু ইয়াত মানে বহুত ফেচিলিটি আছে ইয়াত মানে পইচা দি কিনে ঘূৰিবও পাৰে আপোনালোকে আৰু এনজয়টো ল'ব পাৰে আৰু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড যাব পাৰে আৰু এইবিলাক কি আৰু এইবিলাক সৰু কথা আৰু দেখিয়ে ভাল লাগিছে আৰু গৈ কি ভাল নালাগিব তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ সমাপ্ত কৰোঁ বলক যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে কমেণ্ট বক্সত মানে ক'ব নাপাহৰিব বাই বাই मेरे सामने वाली खिड़की में एक चांद का